মহাদেৱ শিৱ বাবা ভাঙৰ নিচাত আছিল নে গভীৰ সমাধিত? এই গভীৰ সত্য জানিলে আপোনাৰ ভক্তিৰ ধাৰণা চিৰদিনৰ বাবে সলনি হৈ যাব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব। মহাশিৱৰাত্ৰিৰ এই পবিত্ৰ নিশা গোটেই ব্ৰহ্মাণ্ডই ভগৱান শিৱক আৰাধনা কৰে, যি আদিযোগী, বিশ্বৰ প্ৰথমজন যোগী, যিয়ে যোগৰ জ্ঞান কোনো পুথিৰ পৰা নহয়, গভীৰ ধ্যানৰ মাধ্যমেৰে আহৰণ কৰিছিল। বহু যুগৰ আগতে হিমালয়ৰ গভীৰ নিস্তব্ধতাৰ মাজত শিৱ স্থিৰ হৈ বহি আছিল। অৰ্ধ নিমিলিত চকু, উশাহ যেন প্ৰায় অদৃশ্য। সময় পাৰ হৈ গ'ল, দিন, বছৰ, আনকি যুগ পাৰ হ'ল, কিন্তু শিৱ নিজৰ সমাধিতেই মগ্ন হৈ থাকিল। তেওঁক নিৰীক্ষণ কৰি থকা পাৰ্বতী গভীৰ বিস্ময়ত নিমজ্জিত হ'ল। তেওঁ দেখিলে শিৱৰ মাজত কোনো ভয় নাই কোনো অস্থিৰতা বা কামনা। অৱশেষত তেওঁ অতি নম্ৰতাৰে সুধিলে, হে মহাদেৱ, মানুহে কেনেকৈ দুখ, ভয় আৰু মৃত্যুৰ ঊৰ্ধ্বলৈ যাব পাৰে? এজন মানুহে কেনেকৈ এই পূৰ্ণতাৰ শিখৰ লাভ কৰিব পাৰে? তেতিয়াই শিৱ বাবাই লাহেকৈ চকু মেলিলে আৰু জগতৰ কল্যাণৰ বাবে কথা ক'বলৈ আৰম্ভ কৰিলে। তেওঁ বুজাই দিলে যে শৰীৰটো প্ৰথমে স্থিৰ হ'ব লাগিব। এয়াই হ'ল আসন। উশাহে মনক নিয়ন্ত্ৰণ কৰে, এয়া হ'ল প্ৰাণায়াম। যেতিয়া সজাগতা অন্তৰ্মুখী হয়, তেতিয়া ধ্যান স্বাভাৱিকভাৱে ঘটে। সেয়াই ধ্যান। তেওঁ ক'লে যে যোগ কেৱল ব্যায়াম নহয়, যোগ হ'ল মিলন, শৰীৰ আৰু মনৰ মিলন, উশাহ আৰু চেতনাৰ মিলন, মানৱ আৰু ঈশ্বৰৰ মিলন। দেৱী পাৰ্বতী হ'ল যোগ আৰু তন্ত্ৰৰ প্ৰথমগৰাকী ছাত্ৰী। এই পবিত্ৰ কথোপকথনৰ পৰাই যোগৰ জন্ম হোৱা বুলি অভিহিত হয়। পিছলৈ ভগৱান শিৱই এই জ্ঞান মহান ঋষিসকলক বিলাইছিল। পৰম জ্ঞান লাভ কৰাৰ পাছত মহাদেৱে যেতিয়া অনুভৱ কৰিলে যে মানৱ জাতি সাজু হৈছে, তেতিয়া তেওঁ 7 গৰাকী ঋষি অৰ্থাৎ সপ্তৰ্ষিক যোগৰ শিক্ষা দিলে। পৰম্পৰাগত বিশ্বাস অনুসৰি কৈলাশ পৰ্বতৰ নিকটৱৰ্তী কান্তি সৰোবৰৰ পাৰত এই দীক্ষা দিয়া হৈছিল। সেই 7 গৰাকী ঋষি আছিল বশিষ্ঠ, বিশ্বামিত্ৰ, অত্ৰি, ভৰদ্বাজ, গৌতম, যমদগ্নি আৰু কাশ্যপ ঋষি। এই 7 গৰাকী ঋষিয়ে পৰৱৰ্তী সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যোগৰ জ্ঞান কঢ়িয়াই লৈ গৈছিল। তেওঁলোকে মানুহৰ স্বভাৱ, জলবায়ু আৰু সংস্কৃতিৰ সৈতে খাপ খোৱাকৈ যোগৰ প্ৰচাৰ কৰিছিল। সেইবাবে যোগৰ পথ বহুত হ'লেও ইয়াৰ উৎস কিন্তু একেটাই। ইয়াৰ পিছত আহিল মহৰ্ষি পতঞ্জলিৰ অৱদান। বহু বছৰ পাছত এজন মহান ঋষিৰ আৱিৰ্ভাৱ হৈছিল, যাৰ নাম আছিল পতঞ্জলি। মনত ৰাখিব, পতঞ্জলিয়ে যোগৰ সৃষ্টি কৰা নাছিল। যোগৰ অস্তিত্ব আগৰ পৰাই আছিল, কিন্তু পতঞ্জলিয়ে কি কাম কৰিছিল সেয়া আছিল অতিশয় গুৰুত্বপূৰ্ণ। তেখেতে যোগক এক শৃংখলাবদ্ধ ৰূপ দিছিল। তেওঁ প্ৰাচীন শিক্ষা আৰু জ্ঞানসমূহ সংগ্ৰহ কৰি অতি স্পষ্ট আৰু পদ্ধতিগতভাৱে লিখি উলিয়াইছিল, যাতে সাধাৰণ মানুহে যোগৰ তত্ত্বসমূহ সঠিকভাৱে বুজি পাব পাৰে। তেওঁৰ এই অমূল্য সৃষ্টিকে পতঞ্জলি যোগসূত্ৰ নামেৰে জনা যায়। এতিয়া আহিছোঁ ঐতিহাসিক আৰু শাস্ত্ৰীয় প্ৰসংগ। শিৱ সংহিতা আৰু বৈজ্ঞান ভৈৰৱ তন্ত্ৰত মহাদেৱে পাৰ্বতীক দিয়া 112বিধ ধ্যানৰ কৌশল আৰু যোগৰ গভীৰ শিক্ষাৰ বৰ্ণনা আছে। লিংগ পুৰাণত শিৱক মহাযোগী আৰু স্কন্ধ পুৰাণত তেওঁক চিৰন্তন তপস্বী হিচাপে উত্থাপন কৰা হৈছে। শ্ৰীমদ্ভগৱদ গীতাত 6 নম্বৰ অধ্যায়ৰ 47 নম্বৰ শ্লোকত কৈছে, যোগিনাম অপি সৰ্বেশাং মদ গণেনান্তৰাত্মনা শ্ৰদ্ধাৱান ভজতে য়োমাং সমে যুক্ত তমোহমত। অৰ্থাৎ সকলো যোগীৰ ভিতৰত যিজনে গভীৰ বিশ্বাস আৰু অন্তৰ্নিহিত সজাগতাৰে মোক আৰাধনা কৰে, তেওঁৱেই শ্ৰেষ্ঠ যোগী। এইদৰে ভগৱান শ্ৰীকৃষ্ণই নিজে কৈছে। মনত ৰাখিব, ভগৱান শ্ৰীকৃষ্ণ হৈছে যোগেশ্বৰ, যোগৰ ঈশ্বৰ, আৰু মহাদেৱ হৈছে আদি যোগী, প্ৰথমজন যোগী। এতিয়া আহিছোঁ এই শিৱৰাত্ৰি পবিত্ৰ অনুষ্ঠানত নিচা দ্ৰব্য লোৱাটো উচিত নে অনুচিত? মহাৰাত্ৰিৰ দিনা বহু লোকে বিশ্বাস কৰে যে ভাং বা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়। কিন্তু আহক আমি এই শিৱৰ প্ৰকৃত স্বৰূপক স্মৰণ কৰোঁ। শিৱ হ'ল আদিযোগী। তেওঁ সদায় সজাগ, সচেতন আৰু সদায় ধ্যানমগ্ন। তেওঁৰ এই অটল স্থিৰতা সমাধিৰ পৰা আহিছিল, কোনো নিচাৰ পৰা নহয়।
শিৱ বা কোনো মহান ঋষিয়ে আমাক কেতিয়াও নিচাযুক্ত দ্ৰব্য সেৱন কৰিবলৈ শিক্ষা দিয়া নাই। নিচাযুক্ত দ্ৰব্যই মনটোক জড় কৰি পেলায়, কিন্তু যোগে মনটোক নিৰ্মল কৰে। মহাশিৱৰাত্ৰি কেৱল এটা উৎসৱ নহয়, ই হ'ল অন্তৰৰ জাগৰণৰ নিশা। এতিয়া আপুনি নিজে সিদ্ধান্ত লওক যে শিৱৰাত্ৰিৰ দিনা ভগৱানে আপোনাৰ পৰা কি বিচাৰে। যোগীসকলে এই নিশা উজাগৰে থাকে, ধ্যানত বহে, জপ কৰে, কাৰণ এই নিশাটোৱে চেতনাৰ স্থিৰতাক সহায় কৰে, যি স্থিৰতাত মহাদেৱ শিৱ চিৰকাল বিৰাজমান। সেয়েহে এই পবিত্ৰ নিশাত আহক আমি নিচাৰে নহয় সজাগতাৰে, আসক্তিৰে নহয় ধ্যানেৰে আৰু যোগ আৰু ভক্তিৰে মহাদেৱক স্মৰণ কৰোঁ। ওম নমঃ শিৱায়।